बाय बाय टाटा गुड बाय। तो हाई गाइज वेलकम बैक टू माई यूट्यूब चैनल रियल भिडिओ कम्पेनी और এতিয়া যাই আছো গাইজ বামুন্দি চলিছে ডে নাইট ফুটবল খেলা। তো চাই আহোঁ কি চলিছে কেনেকুৱা কি ফুটবল খেলা। তো বহক এতিয়া বোলে সাহিত্য সভাৰ দৰে মানুহ বামুন্দিৰ যিটো মেইন চক আছে সেইফালেতো যাবই নোৱাৰে মানে ইমান গাড়ীৰ ভিৰ। তো মই এটা শ্বৰ্টকাট লৈ আহিছোঁ পূজা মণ্ডপৰ এইফালে দিয়ে। তো মানুহজনৰ সিমান নাই তো এইফালেদি যাই পুৰা বামুন্দি খেলপথাৰত সোমাই আহিছে। আমাৰ বোলে শৰ্মাই গা ধুই আছিল আৰু মই ইয়াতে বসন্তীখন থৈ দিলোঁ দিয়ক। এতিয়া বসন্তী পুৰা চেফটিত শৰ্মাহঁতৰ ঘৰত মানে ইমান মানুহ ইমান গাড়ী ক'ত থ'ম ক'ত প্ৰথম তো পাই গ'লোঁ মানে চবতে যদি মানুহ থাকে চিনাকি ভাল অলপমান। ষ্টেডিয়ামত মানে খেলা চাবা ফিল্ডটো পাইছোঁ মানে কভাৰ পে মানে গাড়ীৰ লাইন আৰু পুৰা ইফালৰ পৰা চাউণ্ড আহি আছে খেলাৰ। পুৰা সোমাই গ'লো এতিয়া খেলা চাব লাগে। कर्नाल मारा पाती मणिपुर साफ कलर उदालगुरी খেলাখন টাই ব্ৰেকাৰ হ'ল লাষ্টত আৰু টাই ব্ৰেকাৰ হওঁতে গোটেই মহা মানুহ ফিল্ডৰ ভিতৰত সোমাই গৈছে মানে খেলাখন চাবাক লাগি মানে সন্মুখৰ চাব কিন্তু আৰ্মি খেদাওঁতে লাষ্টতে এনেকৈ আহিব লগা হ'ল দে আৰু নিজৰ জেগাত। তো আহিলোঁ অহাৰ পিছত আৰু এটা কাৰ্য লাইন গেল এয়া চাওকচোন গাইজ চলি থকা খেলাখনৰ মাজত লাইন নহা হৈ গ'ল কি যে হ'ব এডাল খেলাখন চাব পাম না নাপাম। তো লাইনটো অহাই নাই বহু সময় তো কিবাকৈ ৰখি লাইনটো আহিল দে এতিয়া খেলাখন চাওঁ। জয় গাইজ মণিপুৰ জয়। টাইব্ৰেকাৰৰ মধ্যতে 4-2 গ'ল মণিপুৰ এফচিয়ে বঁটা বিতৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। এতিয়া আমাৰ বঁটা বিতৰণ গৌতম গাইজ আহি পালোঁ বামুন্দিৰ খেলা চাই আৰু খেলাখন চাই বহুত মানে বেছি ভাল লাগিল কাৰণ প্ৰথমতে মানে জয় হৈ আছিল ওদালগুৰি তাৰপিছত জয় হৈ গ'ল
মণিপুৰ মানে খেলাখনে মানে সেনেকুৱা মানে খেলাবিলাক মানে হঠাৎ কোন জিকে কোন হাৰে একো মানে গম নাপায় বামুন্দিত এয়া ফাৰ্ষ্ট ফুটবল ডে নাইট খেলা আৰু ফাইনেল যিহেতু চাই বহুত বেছি ভাল লাগিছে কিন্তু টিকটৰ মূল্যটো অলপমান বেছি মানে 30 টকা ল'বই দিয়ক আৰু খাওঁতে বহুত যায় 30 টকাটো কি আৰু খেলাখন চাব পাইছোঁ তো দিয়ক নেক্সট আৰু ভাল ভাল ভিডিঅ' লৈ আহিম আজিলৈ মানে থেংকছ ফৰ ৱাচিং বাই বাই